Hi guys, salute. I welcome back my white channel. Dear guys, it's a new physical. It's a new physical six-wheeler. তো dear বন্ধুসকল ভিডিও এটা ষ্টাৰ্ট কৰিবলৈ লৈছো আপোনালোকে চাব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে প্ৰথমৰ পৰা শেষলৈকে চাব সাবস্ক্ৰাইব লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব তো আহক বন্ধুসকল নতুন গাড়ীৰ ওপৰত নিউ ফিজিকেলৰ ওপৰত দুই এখাৰ ডিসকাশন কৰিছো আলোচনা কৰিছো দুই বন্ধু আছো দুই বন্ধুৱে আমি ভিডিওটো চলাই দিও ডিয়াৰ গাইস আপোনালোকৰ কাৰণে ইমান ধুনীয়া ধুনীয়া ভিডিও বনাই আপোনালোকক সেন্ড কৰি আছো চাব চাই অলপ আপোনালোকে ফূৰ্তি কৰিব কিছুমান কথা জানি ল'ব ডিয়াৰ গাইস আহক প্ৰথমতে গাড়ীখন দেখাই দিছো ইপিনৰ পৰা দেখাই দিও একদম নতুন গাড়ী হেই যে কৈছিল মানি বিগেছ মানি টকা বাৰে সাক ডিয়াৰ গাইস এতিয়া আপোনাৰ লকডাউন খুলিছে ধামাকা বিজনেস হৈ আছে গতিকে মানুহবিলাকে এনেকৈ গাড়ী লৈ আছে আজিকালি মানুহৰ তাৰ টকাৰ অভাৱ নাই গতিকে ডিয়াৰ গাইস আকৌ এটা এজন বন্ধু আহি ওলাইছে এতিয়া কেনেকুৱা বন্ধু ভালে আছে নে আছো আপোনালোকৰ আশীৰ্বাদ থকা মানে ভালে আছো তো থ্যাংক ইউ ধন্যবাদ ভালে আছে নিশ্চয় আপোনাৰ মই আছো আৰু আপোনালোকৰ কৃপাত কোনোমতে দিয়ক প্ৰগ্ৰাম বিলাক আগবঢ়াই লৈ যাব চেষ্টা কৰি আছো নিশ্চয় নিশ্চয় আপোনাৰ ভাল মানে আমাৰো ভাল হয় হয় তো এতিয়া নতুন গাড়ী নতুন মানুহ এইবিলাক নতুন নতুন মালিক উঠি আছে হয় গতিকে গাড়ীখন দেখুৱাবলৈ চেষ্টা কৰিছো ডিয়াৰ গাইস আপোনালোকে চাব বেসিক্স হয় 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 তো গাড়ীখন অলপ ঘূৰাই পাকাই দেখুৱাইছো মানি বিগেছ মানি টকা বাৰে যে হ্যাঁ ডিয়াৰ গাইস গতিকে আপোনালোকেও চেষ্টা কৰক হিংসা নকৰিব চেষ্টা কৰক আপোনাৰো এদিনত হৈ যাব হয় না ডিয়াৰ গাইস ঠিক আছে গাড়ীখন মই দেখাই দিছো লেটস গো একদম ব্র্যান্ড নিউ গাড়ী এই ইয়াত ফিটা লাগি আছে এতিয়া ফিটা খোলাই নাই স্টার্ট কৰাই নাই ব্যৱসায়টো স্টার্ট কৰিব দুই এদিনতে তো আহক ডিয়াৰ বন্ধুসকল এনেকৈ দেখুৱাইছো বহুত ডাঙৰ টেংকি ডিয়াৰ গাইস একদম ব্র্যান্ড নিউ গাড়ী দেখিছেনে ডিয়াৰ গাইস দেখক খুলিব নোৱাৰি এনেকুৱা কণ্ডিশ্যন হৈ আছে well done তো ডিয়াৰ গাইস ভিডিওটো ইমানতে সামৰণি মাৰিম গতিকে আপোনালোকে চাব আৰু দুটামান কথা মনত পৰিছে এতিয়া আপোনালোকক মানে কথাটো মই জনাই আছো এই যে গাড়ীখন দেখিছে গাড়ীখন তো ভাল এটা ব্যৱসায় হ'ব লকডাউন খুলিছে এতিয়া আৰু কথাটো হ'ল বেটাৰটো এৰাই ফ্লেট দেন নেভাৰ কথাবিলাক মানি চলিব ব্যৱসায় ভাল হ'ব যিয়ে ড্ৰাইভিং কৰে সিয়াৰো ভাল
তীব্ৰগতি পৰিহাৰ কৰিব, তীব্ৰগতি বিস্তৰ ঘটি তীব্ৰগতি পৰিহাৰ কৰিব আৰু ড্ৰিংকিং নকৰিব, ড্ৰিংকিং কৰি গাড়ী নচলাব, তেতিয়া সকলোৱে লাভৱান হ'ব। গতিকে দেয়াৰ গাইজ, থেংক ইউ। ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।